বিস্মিল্লাহিৰৰহমানিৰৰহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামেৰে আৰম্ভ কৰিলোঁ। আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আল কুৰাণ আৰু হাদিছ চেনেলৰ প্ৰিয় দৰ্শক, আশা কৰোঁ মই আল্লাহ তাআলাৰ ৰহমতত সকলোৱে খৈৰ বৰকতৰ সৈতে আছে। আজিৰ বিষয় হ'ল ৰোজা। ৰোজা খোলাৰ আগত কোনটো দোৱা পঢ়া হয় আৰু ৰোজা খোলাৰ পাছত কোনটো দোৱা পঢ়া হয়। আমি সাধাৰণতে ইফতাৰ কৰাৰ আগতে এই দোৱাটো পঢ়োঁ। আল্লাহুম্মা লাকা ছামতু ৱা আলা ৰিজকিকা আফতাৰতু বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন। আচলতে এই দোৱাটো ইফতাৰ কৰি উঠিহে পঢ়িব লাগে। ইফতাৰ কৰাৰ আগতে এই দোৱাটো পঢ়িব লাগে। দোৱাটো স্ক্ৰীনত আহি আছে। অৰ্থ: আল্লাহৰ নামত আৰু তেওঁৰ বৰকতপূৰ্ণ নামেৰে ইফতাৰ আৰম্ভ কৰিলোঁ। আৰু যদি আপোনাৰ এই দোৱাটো মুখস্থ নাথাকে তেনেহ'লে আপুনি বিস্মিল্লাহিৰৰহমানিৰৰহিম কৈ ইফতাৰ কৰিব। ইফতাৰ কৰি উঠি এই দোৱাটো পঢ়িব। অৰ্থ: হে আল্লাহ তাআলা, মই তোমাৰ নামত ৰোজা ৰাখিলোঁ আৰু তোমাৰ ওপৰত ভৰসা ৰাখিছোঁ আৰু তোমাৰ ৰিজিকৰ দ্বাৰাই ইফতাৰ কৰিলোঁ। তোমাৰ কৰুণাৰে আৰম্ভ কৰিলোঁ, হে কৰুণাময়। বহুতে এই দোৱাটো ৰোজা খোলাৰ আগতে পঢ়ে, কিন্তু এই দোৱা ৰোজা খুলিহে পঢ়িব লাগে। সাধাৰণতে কেলেণ্ডাৰ বা ৰোজাৰ তালিকা। বহুতে এই দোৱাটো ৰোজা খোলাৰ আগতে পঢ়ে, কিন্তু এই দোৱা ৰোজা খুলিহে পঢ়িব লাগে। সাধাৰণতে কেলেণ্ডাৰ বা ৰোজাৰ তালিকাত লিখা থাকে ৰোজা খোলাৰ দোৱা বা ইফতাৰৰ দোৱা বা ইফতাৰৰ নিয়ত। এইখিনিতে অলপ মিষ্টেক হয় আৰু আমি বুজি নাপাই ইফতাৰৰ আগতে এই দোৱাটো পঢ়ি দিওঁ। ইনশাআল্লাহ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।